নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কিছু অলপ বেলেগ আলোচনা কৰোঁ, মানে সদায় আৰু কিমান চিনেমা আৰু কিবা বেলেগ আলোচনা কৰিম। আজি আলোচনা কৰিম আমি আমাৰ তাৰমানে ডেকা চামৰ বিষয়ে। আপোনালোকে বৰ্তমান নিজৰ যিটো গৰম তেজ সেইটো কেনেদৰে ব্যৱহাৰ কৰিবা, আৰু আপুনি এজন ভাৰতীয় সেনাত কেনেদৰে আপোনালোকে জইন কৰিব পাৰে। মানে ভাৰতীয় সেনা অকল ইণ্ডিয়ান আৰ্মিকে নুবুজায়, আপোনালোকে যিমান আমাৰ ভাৰতত পেৰামিলিটাৰী আছে, যিমান SSB হ'ল, BSF হ'ল, CSF হ'ল, SSF, NIA বহুত আছে, SSCৰ আণ্ডাৰত আহে। সেইবোৰ আপোনালোকে হয়তো জানেই, সেইবোৰক কেনেদৰে এপ্লাই কৰিব লাগে, কেনেদৰে কেতিয়া তাৰ পষ্টবোৰ ওলায়। কিন্তু এইবোৰে যথেষ্ট নহয়, আপোনালোকে কেনেদৰে ওলায়, কেনেদৰে আপোনালোকে এপ্লাই কৰে তাৰ আগতে আপোনালোকে জানিব লাগিব আপোনালোকে ইয়াৰ পৰা প্ৰস্তুতি কেনেদৰে কৰিব। ভিডিঅ'টোত বাকী কথা আলোচনা কৰাৰ আগতে প্ৰথমতে মই নিজৰ জাৰ্ণিটোৰ বিষয়ে ক'বলৈ ওলাইছোঁ। মানে মই কেতিয়াৰ পৰা প্ৰেক্টিছ আৰম্ভ কৰিছিলোঁ আৰু কিমান প্ৰেক্টিছ কৰিছিলোঁ, কেইবছৰ প্ৰেক্টিছ কৰিছিলোঁ আৰু কিমান বছৰৰ পাছত মানে মই এজন সৈনিক হিচাপে জইন হ'বলৈ সক্ষম হ'লোঁ, তাৰ বিষয়ে আপোনালোকক জনাব ওলাইছোঁ। মই প্ৰথম মোৰ প্ৰেক্টিছ ষ্টাৰ্ট হৈছিল মানে মই যেতিয়া ক্লাছ 10ৰ মই এক্সাম দিছিলোঁ, মানে ফাইনেল মেট্ৰিক দিছিলোঁ। মেট্ৰিক দিয়াৰ পিছত তেতিয়াৰ পৰা আমি প্ৰেক্টিছ আৰম্ভ কৰিছিলোঁ। তাৰপিছত যেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছিলোঁ তেতিয়া আমি আৰু ইমান ধনী ঘৰতো ল'ৰা নহয়, কাৰণ ধনী ঘৰৰ মানুহে কেতিয়াও এজন সৈনিক হিচাপে হ'ব নিবিচাৰে। যিমানবোৰ আমাৰ সেনাত যিমানবোৰ আছে তাৰ 90% আমাৰ গাঁৱৰ ল'ৰা হয়, আপোনালোকৰ দৰে দুখীয়া ল'ৰা হয়, মানে মিডল ক্লাছ আৰু দুখীয়া, আৰু ঘৰত যাৰ বহুত অভাৱ, সেইসকলেই বহুত কষ্ট কৰি আমাৰ ভাৰতীয় সেনাত জইন হ'বৰ বাবে নিজকে প্ৰস্তুত কৰিব বিচাৰে। ময়ো তেনেকুৱা এখন ঘৰৰ পৰাই আহিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে প্ৰথমতে মই নিজৰ জাৰ্ণিটোৰ বিষয়ে আপোনালোকক জনাব ওলাইছোঁ। মানে মই কেনেদৰে জইন কৰিলোঁ, কেনেদৰে প্ৰেক্টিছ কৰিছিলোঁ। অলপ আপোনালোকে প্ৰথমতে মোৰ জাৰ্ণিটো অলপ শুনি লওক। ইণ্টাৰভিউৰ জাৰ্ণি ষ্টাৰ্ট হৈছিল। প্ৰথম মই ইণ্টাৰভিউ মাৰিছিলোঁ মিছামাৰীত মোৰ তেতিয়া ৰানিং বেয়া হৈ গৈছিল। কিন্তু সেই ইণ্টাৰভিউত যে এটা কথা শিকিলোঁ যে মোৰ কিমান শক্তি আছে, এই যিটোত মই সেনাত ভৰ্তি হ'বলৈ গৈ আছোঁ, সেইটোত ভৰ্তি হ'বৰ কাৰণে মোৰ নিজৰ কিমান ক্ষমতা আছে সেইটো মই গম পাই গ'লোঁ এই প্ৰথম ইণ্টাৰভিউটোত। তাৰপাছত তাৰ পৰা আহি লাহে লাহে আৰু প্ৰেক্টিছ কৰিবলৈ আৰম্ভ কৰিলোঁ, দৌৰিলোঁ। কেৱল দৌৰাই নহয়, লগতে পঢ়া শুনাও কৰিব লাগে। পঢ়া শুনাৰ কথাটো কেতিয়া লাগে সেইটো মই তেতিয়াও বুজি পালোঁ যেতিয়া মই তাৰ নেক্সট বছৰ আকৌ গুৱাহাটীত ৰানিং হৈছিল, গুৱাহাটী ৰানিং দিব গৈছিলোঁ পানীখাইতিত। তেতিয়া দ্বিতীয়বাৰ যেতিয়া মই ৰানিং কৰিব গৈছিলোঁ তাতে মোৰ ৰানিং বেয়া হৈছিল, কিন্তু মোৰ লগৰ এজনে পাছ কৰিছিল। তেতিয়া তাৰ মেডিকেলৰ সেইদিনাই ভাল হৈছিল, কিন্তু তেওঁৰ বেয়া হৈ গ'ল ৰিটুনত, যিটো ৰিটুন টেষ্ট থাকে, ৰিটুন টেষ্টত তাৰ বেয়া হৈ গৈছিল। তেতিয়া সেইটো মই লগতে এইটো শিকিলোঁ যে আপুনি কেৱল ফিজিকেলি ষ্ট্ৰং হ'লেই নহ'ব, আপোনালোকে PST PET টেষ্টবোৰ পাছ হ'লেই নহ'ব, লগতে আপুনি নিজৰ এডুকেশ্যনৰ যিটো কোৱালিফিকেশ্যন সেইটোকো আপোনালোকে বিল্ড কৰিব লাগিব, আপোনালোকে সেইটো ওপৰলৈ উঠাব লাগিব। গতিকে আপোনালোকে ফিজিকেল প্ৰেক্টিছৰ লগতে আপোনালোকে এডুকেশ্যনটো আপোনালোকে বিল্ড কৰক, আপোনালোকে পঢ়া শুনা কৰক। যিবোৰ কিতাপ আজিকালি মাৰ্কেটত বহুত কিতাপ পায় পঢ়িবৰ কাৰণে, সেইবোৰ কিতাপ পঢ়ক। আৰু ইউটিউবতো বহুত ভিডিঅ' পায়। বিশেষকৈ মই কিতাপ যিমান পঢ়িছিলোঁ তাতকৈ বেছি মই ইউটিউবত ভিডিঅ' চাইছিলোঁ, কাৰণ এটা মানে যেতিয়া আমি কিবা বেছি পঢ়ি থাকোঁ, কিতাপ পঢ়ি এটা ব'ৰ হৈ যায়, তেতিয়া আমাৰ কিবা মোবাইলত কিবা চাব মন যায়। কিন্তু তেতিয়া আপুনি এইটো কৰক, মোবাইলত ৰিলচ বা কিবা ভিডিঅ' নাচায়, আপুনি ইউটিউবত এনেকুৱা এটা চেনেল ছাবস্ক্ৰাইব কৰি লওক, তাতে আপোনালোকৰ কিছুমান এডুকেশ্যনেল যিমান জেনেৰেল নলেজ আৰু যিমান মেথছ সকলো ক্লাছ পায় আজিকালি। আপোনালোকে পেইড একো কৰিব নালাগে, তাতে অলৰেডি আপলোড কৰা আছে ভিডিঅ', আপোনালোকে তাতে যাই ভিডিঅ'বোৰ চাব লাগে। সেইবোৰত আপোনালোকে চাওক ভিডিঅ'। প্ৰথমতে ময়ো আপোনালোকৰ দৰে বহুত যি মন যায়, যি পোষ্ট ওলায় সকলোতে এপ্লাই কৰিছিলোঁ, কাৰণ সকলোৰে এটা ইচ্ছা থাকে এজন চৰকাৰী চাকৰিয়াল হোৱাৰ। সেইকাৰণে সকলো পোষ্টতে যিমান পোষ্ট ওলায় সকলোতে এপ্লাই কৰিছিলোঁ। আপোনালোকে এপ্লাই কৰিব লাগে, কোনো এটা পোষ্টক কম বুলি আপোনালোকে ভাবিব নালাগে। আৰু য'ত 2-এটা পোষ্ট ওলায়, মানে কমকৈ পোষ্ট ওলায় 250, 300, 1000, 2000, সেইটোত আপোনালোকে এইটো ভাবিব নালাগে যে ইয়াত মাত্ৰ 250 পোষ্ট ওলাইছে, ইয়াত 2000 পোষ্ট ওলাইছে। আপোনাক কেইটা পোষ্ট লাগে? আপোনাকতো মাত্ৰ এটা পোষ্ট লাগে। আপুনি সেইটোৰ বাবে নিজকে প্ৰস্তুত কৰি তোলক, আৰু নিজকে এনেকুৱা কৰি তোলক যাতে আপুনি কেৱল এই এটা যে পোষ্ট আছে সেইটোৰ বাবে আপোনাক ল'ব লাগিব, আৰু বেলেগ কাকো ল'ব নোৱাৰে। গতিকে আপুনি নিজকে এনেকুৱাকৈ প্ৰস্তুত কৰক কেৱল যাতে আপোনাকে সেই পোষ্টৰ বাবে গ্ৰহণযোগ্য বুলি মানি লয়। গতিকে আপোনালোকে প্ৰেক্টিছ ইমান কৰক যাতে যিটো প্ৰচেছত জইনিং আছে সেই প্ৰচেছ হাৰ মানি যাব লাগে, আপুনি ইমান প্ৰেক্টিছ কৰক। দ্বিতীয়বাৰ যেতিয়া আকৌ মই ফেইল কৰিলোঁ তেতিয়া মোৰ মনটো বহুত ভাঙি গৈছিল। মোৰ এনেকুৱা লাগিছিল যে মই আৰু নোৱাৰিম চাগে, মই এইটো পোষ্টত ৰানিং কৰিব, মানে মোৰ ফিজিকেলৰ এইখিনি শক্তি নাই যে মই নোৱাৰিম। কিন্তু ঘৰত যাই লাহে লাহে আকৌ ভাবিলোঁ, লাহে লাহে মনটোক বুজালোঁ যে সময় আছে মোৰ হাতত এতিয়া,
কাৰণ মোৰ তেতিয়া মোৰ বয়স হৈছিল মোৰ 19 বছৰ হৈছিল 18 বছৰত ইণ্টাৰভিউ ষ্টাৰ্ট কৰিছিলোঁ 19 বছৰত সেইটো দ্বিতীয় ইণ্টাৰভিউ আছিল তেতিয়া লাহে লাহে মনটোক আকৌ বুজালোঁ আকৌ ৰানিং আৰম্ভ কৰিলোঁ মানে প্ৰেক্টিছ আৰম্ভ কৰিলোঁ পঢ়াও আৰম্ভ কৰিলোঁ তাৰপিছত এক বছৰ ভালকৈ প্ৰেক্টিছ কৰাৰ পিছত ফাইনেলি আকৌ সেই দিনটো আহিল ৰানিঙৰ কাৰণে বঙাইগাঁৱত গ'লোঁ ৰানিং দিব এইবাৰ মোৰ মানে প্ৰেক্টিছ ঠিকে আছে তথাপিও মোৰ অলপ লাকো ভাল বুলি ক'ব লাগিব মানে এইবাৰ আগতে যেতিয়া আমি ৰানিং দিব যাওঁ যদি 5জন ল'ৰা দৌৰে তাৰ পৰা আপোনালোকৰ 2জন 3জন 10জন 12জন ইয়াতকৈ বেছি আপোনালোকক কেতিয়াও ল'ৰা তাৰমানে ৰানিঙত চিলেক্ট নকৰে কিন্তু সেইবাৰ কি হ'ল মোৰ গ্ৰুপটোত 45জন ল'ৰা চিলেক্ট কৰিছে আৰু মই সোমালোঁ 20 নম্বৰত গতিকে এইবাৰ ৰানিং ভাল হৈ গ'ল তাৰপিছত মোৰ মনত এটা আহিল এইবাৰ ক'ব গ'লে ভগৱানে অলপ সহায় কৰিছে মোক মই ফিজিকেলটো পাছ কৰিলোঁ মেডিকেলো সেইদিনাই হৈছোঁ মোৰ মেডিকেল আজি ৰানিং হ'লে নেক্সট দিনা মেডিকেল হয় কিন্তু সেইবাৰ আমি ফাৰ্ষ্ট গ্ৰুপত দৌৰিছিলোঁ ফাৰ্ষ্ট গ্ৰুপত দৌৰাৰ কাৰণে সেইদিনাই ৰানিং হ'ল আৰু লগে লগে মেডিকেলো সেইদিনা হৈ গ'ল ৰাতি 12টা বজাত এডমিট কাৰ্ড পাইছিলোঁ এতিয়া সেই এডমিট কাৰ্ডখন পালোঁ সেইখন পোৱাৰ পাছত বহুতখিনি কষ্ট জড়িত হৈ আছে মানে আগত যিমানবোৰ প্ৰেক্টিছ কৰিছিলোঁ 2 বছৰ তাৰপাছত সেইদিনা যোনদিনা ইণ্টাৰভিউ আছিল সেইদিনা যাওঁতে যেতিয়া তাৰমানে লাইন পাতিব লাগে লাইন পাতিবৰ কাৰণে যেতিয়া আমি লাইন পাতিছিলোঁ ৰাতি 12টা বজাত সোমাইছিলোঁ আৰু আজি অহাকালি ইণ্টাৰভিউ আছে আজি আমি ৰাতি 12টা বজাৰ পৰা লাইন পাতিছোঁ ৰাতিপুৱা 12টা বজাৰ পৰা লাইন পাতি ৰাতিপুৱা 4টা বজাত এণ্ট্ৰি আৰম্ভ হৈছে এণ্ট্ৰি আৰম্ভ হোৱাৰ পিছত যেতিয়া প্ৰথম এনেকৈ লৈ যাই আছে আমি ফাৰ্ষ্ট কাৰণ আমি ৰাতি 12টা বজাত লাইন পাতিব গৈছোঁ সেইকাৰণে আমি প্ৰথম গ্ৰুপত দৌৰিবলৈ আমি চান্স পালোঁ এইটো এটা ভগৱানৰ কৃপাত ভাল আমি সুবিধা পালোঁ আৰু প্ৰথম গ্ৰুপত দৌৰাৰ কাৰণে আমাৰ সেইদিনাই আমাৰ মেডিকেলটো হৈ গ'ল মেডিকেলটো হ'ল তাৰপিছত এনেদৰে সকলো প্ৰচেছ কৰোঁতে ৰাতি আগদিনা ৰাতি আমি 12টা বজাত এণ্ট্ৰি হৈছিল নেক্সট দিনা ৰাতি 12টা বজাত এডমিট কাৰ্ড পাইছোঁ এনেকৈ অৱশেষত এডমিট কাৰ্ডখন পালোঁ তেতিয়া মনত এটা ভাল লাগিছিল আৰু সাহসো আহিছিল তেতিয়া ঘৰলৈ যেতিয়া মই যাই থাকোঁতে মই মনত এনেকুৱা এটা কথা ভাবি গৈ আছোঁ যে ৰানিংটো ইমান বছৰৰ কাৰণে কষ্ট কৰি এইবাৰ কিবা কৰি পাছ কৰিম গতিকে এইবাৰ এনেকুৱা এটা চান্স ল'ব লাগে যে মই ৰিটাৰ্ণটো ভাল কৰিবই লাগিব এইটো কেতিয়াও বেয়া কৰিব নোৱাৰি আৰু সময়ো ভালখিনি পাইছিলোঁ 3 মাহ সময় পাইছিলোঁ মই কি বুলি কয় ৰিটাৰ্ণৰ কাৰণে গতিকে 3 মাহ সময় মই ঘৰত বহুত পঢ়িলোঁ একদম পূৰা মনৰ পৰা পঢ়িলোঁ বহুতবোৰ কিতাপ পঢ়িছোঁ এই কিতাপবোৰ আছে মোৰ তাত এতিয়াও কেতিয়াবা দেখাম আপোনালোকক ঘৰত গ'লে এনেদৰে পঢ়ি অৱশেষত ৰিটাৰ্ণৰ দিনটো আহিল মোৰ এনেকুৱা ভাল লাগিছিল যোনদিনা মই ৰিটাৰ্ণ দি আহিছিলোঁ ঘৰত এনেকুৱা কুৱেশ্যন নাই যে মই লিখিব পৰা তথাপিও গোটেইকেইটা কৰা নাই মেথছত মই অলপ দুৰ্বল আছিলোঁ মেথছৰ কিছুমান কুৱেশ্যন এৰিলোঁ বাকী টোটেল 50টা প্ৰশ্ন আছিল 50টাৰ ভিতৰত মই 42টা কৰিছোঁ আৰু 42টাৰ মোৰ হিচাপত মানে গোটেইকেইটাই হ'ব লাগে অৱশেষত ৰিজাল্ট আহিল 2 মাহ পিছত ৰিজাল্ট আহিল ৰিজাল্টত চিলেক্ট হৈ গ'লোঁ বহুত ভাল লাগিছিল সেইদিনা গতিকে এইখিনিয়ে মোৰ জাৰ্ণি মই জইন হোৱাৰ কাৰণে মই কোনো নিজৰ ইমান হেৰিটো কোৱা নাই আপোনালোকক ইমান দেখাবলৈ কোৱা নাই কেৱল আপোনালোকক ইনস্পায়াৰ কৰিবৰ কাৰণে কথাখিনি ক'লোঁ মানে আপোনালোকে কেতিয়াও হাৰি যাব নালাগে আপোনাৰ যদি ইণ্টাৰভিউ বেয়াও হয় আপোনালোকে আকৌ চেষ্টা কৰক আকৌ ভাল হ'ব আকৌ দিম আৰু এইবাৰ যিখিনি মোৰ কম আছিল মই যিখিনি পৰা নাই নেক্সটবাৰ সেইখিনি আকৌ চেষ্টা কৰিম যিখিনি মোৰ কম আছে প্ৰত্যেকবাৰ অলপ অলপকৈ পূৰা কৰিম যেতিয়ালৈ আপোনাৰ বয়স শেষ নহয় তেতিয়ালৈ কেতিয়াও ইণ্টাৰভিউ শেষ কৰিব নালাগে ইণ্টাৰভিউ মাৰিয়ে থাকিব লাগে গতিকে আমি নিজকে ফিজিকেলি ষ্ট্ৰং কৰাৰ লগতে মেণ্টেলি আৰু এডুকেশ্যন সকলো ফালৰ পৰা আৰু মেডিকেলৰ ফালৰ পৰাও সকলোকে ষ্ট্ৰং কৰিব লাগে মানে আপুনি কেতিয়াও যেতিয়ালৈ আপোনালোকে ইণ্টাৰভিউ দি আছে তেতিয়ালৈ মই আপোনালোকক অনুগ্ৰহ কৰোঁ যে আপোনালোকে গাড়ী ইমান নচলাব কাৰণ আজিকালি এক্সিডেণ্টৰ সংখ্যাটো ইমান বাঢ়ি গৈছে আপোনাৰ যদি কিবা এটা ফ্ৰেকচাৰ হৈ যায় আপুনি কেতিয়াও এজন সৈনিক হিচাপে কেতিয়াও জইন কৰিব নোৱাৰিব কাৰণ আপোনাৰ যেতিয়া এখন হাত ভাঙি থাকিব এখন ভৰি ভাঙি থাকিব ক'ৰবাত হাৰ্ডি ভাঙি থাকিব আপোনাকতো নলয় কাৰণ আপোনাক এইটো এনেকুৱা এটা আপুনি প্ৰচেছৰে পাৰ হ'ব লাগিব যেতিয়া আপোনালোকৰ ট্ৰেইনিং টাইম হ'ব চিলেক্ট হোৱাৰ পিছত যদি আপোনাৰ কিবা অলপ ভিতৰি প্ৰব্লেম আছে সেইটো আপোনাৰে বহুত প্ৰব্লেম হ'ব সেইকাৰণে যাৰ ফিজিকেলি প্ৰব্লেম আছে তেওঁলোকক মেডিকেলত ফেইল কৰি দিয়া হয় কাৰণ লোৱাৰ পিছতো তেওঁৰ যেতিয়া ট্ৰেইনিং হ'ব তেতিয়া তাৰ বহুত প্ৰব্লেম হ'ব সেইকাৰণে চিলেক্ট কৰা নহয় নিজকে সকলো ফালৰ পৰাই মেইনটেইন কৰি ৰাখক যাতে আপোনাৰ কোনো ফিজিকেলি প্ৰব্লেম নহয় যাতে ইণ্টাৰভিউ দিব গ'লে কোনে আপোনালোকক মেডিকেলত বাহিৰ কৰিব নোৱাৰে সেইফালৰ পৰা আপোনালোকক ষ্ট্ৰং ৰাখক আৰু চেষ্টা কৰক ভালদৰে পঢ়া শুনা কৰিব ভাল কিতাপ পঢ়িব যিবিলাক আপোনালোকৰ চিলেবাছত আহে সেইবোৰ আপোনালোকে পঢ়িবলৈ চেষ্টা কৰক
আগলৈ আপোনালোকক ভিডিঅ' বনাম আৰু কেনেদৰে আপোনালোকে আৰু শিকিব পাৰে, কেনেদৰে জইন কৰিব পাৰে তাৰ বিষয়ে কিছু কথা জনাম। আৰু মোৰ এই ছিজনটো মই এনেকৈ আৰম্ভ কৰিলোঁ, আপোনালোকক আৰু ভাল ভাল ভিডিঅ' বনাম এইটো বিষয়ত। আপোনালোক কেনেদৰে শিকিব পাৰে, আপোনালোকে কেনেদৰে জইন কৰিব পাৰে। গতিকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টা বটনটো দবাই দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব পাৰিলে বন্ধুবিলাকৰ লগত। কালি এটা বেয়া লাগিছিল, মানে দাদা এজনে কমেণ্ট কৰিছে যে মই মোৰ কথা কোৱা মানে ছিষ্টেমটো ঠিক নহয়, মই কথা ক'ব নাজানো। মানে ভালো কথা কৈছে তেওঁ, মানে মোৰ যিটো ভুল হৈছে সেইটো দেখুৱাই দিছে, তাৰ বাবে তেওঁক থেংক ইউ। কিন্তু আপোনালোকে মনে এইটো ধৰি নল'ব, মই যে কথাবোৰ এতিয়া ভালকৈ স্পষ্টকৈ ওলোৱা নাই। প্ৰথম আৰম্ভণি এতিয়া, মোৰ আগতে কোনো কথা কোৱা অভ্যাস নাই, লাহে লাহে শিকি আছোঁ। আপোনালোকক ভালকৈ জনাব আৰম্ভ কৰিম, মানে চেষ্টা কৰিম আৰু ভাল ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আৰু কণ্টেণ্টবোৰ ভালকৈ বনাবলৈ চেষ্টা কৰিম। তাৰ বাবে আপোনালোকে ক্ষমা কৰিব যদি কিবা ভুল হয় কথাবোৰ কওঁতে। বাৰু আজিৰ ভিডিঅ'টোত আকৌ ধন্যবাদ জনাইছোঁ আপোনালোকক। আকৌ অন্য এটা ভিডিঅ' লগ পাম, তেতিয়ালৈ ধন্যবাদ।